वेलकम टू स्टाडी लीड्स एकाडेमी आजिर भिडिओत आलोचना কৰিবলৈ গৈ আছো এই যে সেকেন্ড ইয়াৰৰ ইংৰাজী সিলেবাসৰ বিষয়ে তোমালোকৰ ইংৰাজী দুখন টেক্সট বুক আছে এখন হৈছে বিস্টাস আৰু আন এখন হৈছে ফ্লেমিঙ্গো সেই বিস্টাসৰ পৰা কোনকেইটা চ্যাপ্টাৰ আহিব বা ফ্লেমিঙ্গোৰ পৰা কোনকেইটা চ্যাপ্টাৰ আহিব গোটেইখিনি ডিটেইল ডিসকাস কৰিম আৰু সেই চ্যাপ্টাৰবোৰত মাৰ্কস কিমান থাকিব বা ইংৰাজী গ্ৰামাৰ राइटिंग स्किल इंग्राजी ग्रामार कोनका टपिक থাকিব राइटिंग स्किलत कोनका टपिक থাকিব গুটেখিনি ডিটেইল ডিসকাস কৰিম ভিডিওটো তোমালোকে অন্তিম হলৈকে চাই থাকিবা তেতিয়ালে তোমালোকে বুজি পাবা তেতিয়ালে আহা ভিডিওটো আৰম্ভ কৰো ভিডিওটো আৰম্ভ কৰাৰ আগতে মই তোমালোকক এটা ইনফৰমেশন দিব বিচাৰিছো ইতিমধ্যে আমাৰ স্টাডি লিডস একাডেমি এপৰ ফালৰ পৰা প্ৰতি বছৰৰ নিচিনা এইবাৰো 2027 বৰ্ষৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে ইংৰাজীৰ এটা ফুল কোৰ্স ফুল বেচ লঞ্চ কৰা হৈছে যেটো কোৰ্সত তোমালোকে লাভ কৰিবা लाइव क्लासेस रेकर्डेड भिडिओ लेक्चर माने प्रतिटो चैप्टर तुमलोকৰ रेकर्डेड भिडिओ लेक्चर থাকিব ভিডিওৰ যোগে तुमलोকৰ चैप्टरখিনি বুজাই দিয়া হৈছে ঠিক আছে क्वेश्चन आंसर গুডেখিনি পাই যাবা কমন क्वेश्चन आंसर ইম্পৰ্টেন্ট ৱৰ্ড যিবোৰ টেক্সচুৱেল এডিশনাল প্ৰিভিয়াস ইয়াৰৰ क्वेश्चन आंसर আছে গুডেখিনি আমাৰ কোৰ্সটোত পাবা প্ৰিভিয়াস ইয়াৰৰ क्वेश्चन পেপাৰ সলভ পাবা প্ৰেক্টিস পেপাৰস সো প্ৰেক্টিস পেপাৰ সম্পৰ্কে মই কিছু কথা কম প্ৰেক্টিস পেপাৰ তোমালোকৰ আমি 8খন প্ৰেক্টিস পেপাৰ প্ৰভাইড কৰিম 100 মাৰ্কৰ পৰীক্ষাত যেনেদৰে তোমালোকৰ 100 মাৰ্কৰ কোৱেশ্চন আহে ঠিক তেনেদৰে আমি 8খন 100 মাৰ্কৰ কোৱেশ্চন তোমালোকক প্ৰভাইড কৰিম এইখিনি তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেন্ট হ'ব এই টাইপৰ কোৱেশ্চন তোমালোকৰ ফাইনাল পৰীক্ষাত আহিব এই প্ৰেক্টিস পেপাৰ এতিয়ালৈকে স্টাডি লিডস একাডেমিৰ বাহিৰে কোনেও প্ৰভাইড কৰা নাই তোমালোকে ইউটিউবত গৈ সাৰ্চ কৰিব পাৰা এই সেইকাৰণে এইখিনি তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেন্ট হ'ব মক টেষ্ট থাকিব তোমালোকৰ ইয়াৰ পিছত মডেল পেপাৰ এখন ফ্ৰী তোমালোকৰ আমাৰ ফুল কোৰ্সটোত পাই যাবা যোনখন মডেল পেপাৰৰ পৰা আমাৰ ফাইনাল পৰীক্ষা যোৱা বছৰ 100% কমন আহিছিল সেইখন মডেল পেপাৰ আমাৰ ফুল কোৰ্সটোত তোমালোকে ফ্ৰী পাবা ঠিক আছে তো যিসকল ছাত্ৰ ছাত্ৰী ইংৰাজীত এটা ভাল নাম্বাৰ কেৰি কৰিব বিচাৰিছে তোমালোকে আজিই প্লে ষ্টৰৰ পৰা আমাৰ স্টাডি লিডস একাডেমি এপটো ইনষ্টল কৰা স্টাডি লিডস একাডেমি বা এই এপটো ইনষ্টল কৰাৰ পাছত তোমালোকে এইচএস সেকেন্ড ইয়াৰত তোমালোকে ক্লিক কৰিবা ঠিক আছে এইচএস সেকেন্ড ইয়াৰত ক্লিক কৰাৰ পাছত ইয়াত আমাৰ সাবজেক্টবোৰৰ নামবোৰ দেখুৱাই দিব ইংলিশত তোমালোকে ক্লিক কৰিবা তাত তোমালোকে এডমিশন লব পাৰিবা বা ইয়াত স্ক্ৰিনত আমাৰ হেল্পলাইন নাম্বাৰ দিয়া আছে কোৰ্সটোত জয়েন হওঁতে বা এপটো ইনষ্টল কৰোতে কিবা অসুবিধা হলে তোমালোকে আমাৰ লগত যোগাযোগ কৰিবা হোৱাটছআপত এসএমএস কৰিবা কিয়ছত ইংৰাজীত যদি তুমি লেটাৰ নাম্বাৰ বা 90+95 যদি তোমালোকে পাও বিচাৰিছা আমাৰ এই কোৰ্সটোত জয়েন হোৱা এটা খুনালি সুযোগ তোমালোকৰ কাৰণে প্ৰতি বছৰ হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী আমাৰ কোৰ্সটোত জয়েন হয় অধ্যয়ন কৰে গতিকে যিসকল ছাত্ৰ ছাত্ৰী আমাৰ এই চেনেলটোত নতুন আহিছা তোমালোকে আমাৰ পুৰণি ভিডিওবোৰ এবাৰ চাই আহিবা কিয় লবা তোমালোকে আগতে এবাৰ তোমালোকৰ ভিডিওবোৰ চাই আহা আৰু 2025 বৰ্ষৰ ইংৰাজী প্ৰশ্ন কাকতখন তোমালোকে এবাৰ মিলাই আমাৰ ভিডিওবোৰ চোৱা তেতিয়ালে তোমালোকে ৰিজাল্ট পাই যাবা কিয় তোমালোকে আমাৰ কোৰ্সটোত এডমিশন লবা ঠিক কোৰ্সটোৰ প্ৰাইস হৈছে 2000 এতিয়া অনলি তোমালোকে 699 ত আমাৰ কোৰ্সটোত তোমালোকে এডমিশন লব পাৰিবা অফাৰ চলি আছে অতি সোনকালে অফাৰটো শেষ হৈ যাব আৰু কোৰ্সটোৰ ডিউৰেচন থাকিব 12 মান্থ থাকিব এবাৰ এডমিশন লোৱাৰ পিছত তোমালোকে আৰু পে কৰিব নালাগে স্ক্ৰিনত আমাৰ হেল্পলাইন নাম্বাৰ দিয়া আছে কোৰ্সটোৰ এডমিশন লতে কিবা খুদিব লাগে তাকে তোমালোকে খুদিব পাৰিবা আৰু আমাৰ হোৱাটছআপ চেনেলৰ লিংক আছে সকলো ছাত্ৰ ছাত্ৰী আমাৰ হোৱাটছআপ চেনেলটোত জয়েন হৈ যাবা হোৱাটছআপ চেনেলটোত আমাৰ ইনফৰমেশনবোৰ শেয়াৰ কৰি দিয়া হয় সো প্ৰথমতে তোমালোকৰ আছে সেকশন 8 থাকিব ৰিডিং স্কিলত তোমালোকৰ মাৰ্কস থাকিব 10 মাৰ্কস ৰিডিং স্কিলত তোমালোকৰ কি থাকিব সোৱা এটা আনসিন পেছেজ থাকিব কি থাকিব এটা আনসিন পেছেজ মানে পেছেজ থাকিব তলত কোৱেশ্চন থাকিব তোমালোকে পেছেজৰ পৰা আনসাৰ লিখিব লাগিব তলত এনেকৈ থাকিব সেকশন এ আনসিন পেছেজ থাকিব ডট 10 মাৰ্কস থাকিব ঠিক আছে ইয়াৰ পিছত থাকিব তোমালোকৰ সেকশন বি থাকিব এডভান্স ৰাইটিং স্কিল মানে ৰাইটিং স্কিল থাকিব এটো এটা ইম্পৰ্টেন্ট তোমালোকৰ portion of advanced writing skill so advanced writing skill তোমালোকৰ কি টপিক আছে advanced writing skill পৰা তোমালোকৰ আহিব 25 মাৰ্কস কিমান আহিব 25 মাৰ্কস আহিব একেবাৰে ইজি advanced writing skill একেবাৰে ইজি so প্ৰথম তোমালোকৰ আছে নোটিস এডভাৰটাইজমেন্ট পোষ্টাৰ ৰাইটিং মানে নোটিস ৰাইটিং এডভাৰটাইজমেন্ট ৰাইটিং আৰু পোষ্টাৰ ৰাইটিং মানে ইয়াত মাৰ্কস থাকিব তোমালোকৰ 5 মাৰ্কস থাকিব so পৰীক্ষাত তোমালোকৰ কি কেনেকুৱা কোৱেশ্চন আহিব নোটিসৰ লগত অৰ থাকিব পোষ্টাৰ বা পোষ্টাৰৰ লগত অৰ থাকিব এডভাৰটাইজমেন্ট মানে এই তিনিটা টপিকৰ পৰা দুটা কোৱেশ্চন আহিব তোমালোকে যিকোনো এটা লিখিব লাগে মানে তোমালোকৰ সিলেবাসত তিনিটা টপিক আছে পৰীক্ষাত দুটা টপিকৰ কোৱেশ্চন আহিব ইয়াৰ পৰা তোমালোকে এটা লিখিব লাগে মাজত মানে অৰ থাকিব আৰু 5 মাৰ্কস থাকিব 5 মাৰ্কস নেক্সট তোমালোকৰ টপিক হৈছে ৰিপৰ্ট ৰাইটিং অৰ থাকিব ফেকচুৱেল ডেসক্ৰিপচন মানে ৰিপৰ্ট ৰাইটিংৰ লগত অৰ আহিব ফেকচুৱেল ডেসক্ৰিপচন
আৰু মাৰ্কছ থাকিব কিমান 10 মাৰ্কছ থাকিব তোমালোকে যিকোনো এটা লিখিব লাগে একেবাৰে ইজি তোমালোকে ভালদৰে শিকিলে এইখিনি পাৰিবা নেক্সট তোমালোকৰ হ'ব জব এপ্লিকেশ্যন অৰ লেটাৰ টু এডিটৰ জব এপ্লিকেশ্যনৰ লগত অৰ থাকিব লেটাৰ টু এডিটৰ ইয়াত মাৰ্কছ থাকিব তোমাৰ 10 মাৰ্কছ থাকিব চ' এইখিনি আহিছিল তোমালোকৰ এডভান্স ৰাইটিং স্কিলত নিশ্চয় তোমালোকে বুজি পাইছা চ' ইয়াৰ ফৰ্মেট আছে ৰাইটিং স্কিলত এই ইয়াৰ ফৰ্মেট শিকিব লাগিব জব এপ্লিকেশ্যন চ' জব এপ্লিকেশ্যনৰ এটা ধুনীয়াকৈ ফৰ্মেট বনাইছোঁ আমি সেই ফৰ্মেটটো তোমালোকে শিকিলে মাত্ৰ এটা ফৰ্মেট আৰু একো চাব নালাগে এই ফৰ্মেটটো শিকিলে তোমালোকৰ পৰীক্ষাত যিকোনো ধৰণৰ প্ৰশ্ন আহক ধুনীয়াকৈ আনচাৰ লিখিব পাৰিবা মই প্ৰায় 5 বছৰৰ পৰা এটা ফৰ্মেট ছাত্ৰ ছাত্ৰীক শিকাই আহিছোঁ সেই একে ফৰ্মেট প্ৰতি বছৰ ষ্টুডেণ্টে লিখি 10 মাৰ্কৰ ভিতৰত তেওঁলোকে 10 মাৰ্ক পাই আহি আছে ঠিক তেনেদৰে লেটাৰ টু এডিটৰৰ এটা ফৰ্মেট আছে ঠিক আছে এইখিনি আমাৰ ইয়াত তোমালোকে ষ্টাডি লিডছ একাডেমীত ধুনীয়াকৈ পাবা এইখিনি নোটিছ ৰাইটিঙৰো ফৰ্মেট আছে ইয়াৰ গোটেইখিনি তোমালোকে পাবা নিশ্চয় তোমালোকে বুজি পাইছা এডভান্স ৰাইটিং স্কিল য'ত থাকিব তোমাৰ কিমান মাৰ্ক 25 মাৰ্কছ থাকিব টোটেল তোমালোকৰ ৰাইটিং স্কিল আৰু ৰিডিং স্কিল মিলাই হৈ গ'ল তোমালোকৰ 35 হৈ গ'ল ঠিক আছে ইয়াৰ পিছত তোমালোকৰ ইম্পৰ্টেণ্ট হেৰি আহিব ইংলিছ গ্ৰামাৰ একেবাৰে ইজি বহুতো ছাত্ৰ ছাত্ৰী ভয় লাগে ইংলিছ গ্ৰামাৰ আচলতে একেবাৰে ইজি ইংলিছ গ্ৰামাৰ চ' প্ৰথমতে তোমাৰ নেৰেশ্যন থাকিব 4 মাৰ্কছ তিনিটা কুৱেশ্যন থাকিব তোমালোকে যিকোনো দুটা লিখিব লাগে নেৰেশ্যনৰ ঠিক আছে 2 নম্বৰত তোমাৰ থাকিব ভইচ চেঞ্জ থাকিব ভইচ চেঞ্জত তোমালোকৰ মাৰ্কছ আহিব মানে 3 মাৰ্কছ মানে 3 নম্বৰ আহিব 5টা বা 6টা কুৱেশ্যন থাকে তোমালোকে এনি 3 যিকোনো 3টা লিখিব লাগে ইয়াৰ পিছত কাৰেক্ট টেষ্ট যিখিনি তোমালোকে ক্লাছ 8ৰ পৰা পাই আছা কাৰেক্ট টেষ্ট 10ত পাইছা 9তো পাইছা ক্লাছ 8তো পাইছা তোমালোকে ফাৰ্ষ্ট ইয়াৰতো পাইছা কাৰেক্ট টেষ্টত মাৰ্কছ থাকিব 5 মাৰ্কছ নেক্সট তোমালোকৰ হ'ব প্ৰিপজিশ্যনত মাৰ্কছ থাকিব 4 মাৰ্কছ ইয়াৰ পিছত 5 নম্বৰ ট্ৰান্সফৰমেশ্যন অফ চেণ্টেন্সেছত মাৰ্কছ থাকিব 4 মাৰ্কছ ত' এই ট্ৰান্সফৰমেশ্যন অফ চেণ্টেন্সেছ যিটো টপিক আছে এইটো তোমালোকে অলপ বেছি শিকিব লাগিব চ' ইয়াৰ ভিতৰত আছে টেগ কুৱেশ্যন আছে নেগেটিভ ইণ্টাৰগেটিভ এফাৰ্মেটিভ চেণ্টেন্স আছে ইয়াৰ পিছত টেগ চিম্পল কমপ্লেক্স কম্পাউণ্ড চেণ্টেন্স আছে ট্ৰান্সফৰমেশ্যন অফ চেণ্টেন্সেছৰ ভিতৰত আৰু আছে ডিগ্ৰী আছে ইয়াত টোটেল মাৰ্কছ তোমালোকৰ 4 মাৰ্কছ চ' গ্ৰামাৰখিনি মিলাই তোমাৰ হৈ যাব 20 মাৰ্কছ নিশ্চয় বুজি পাইছা ইংলিছ গ্ৰামাৰ চ' এইখিনি তোমালোকে ৰুলছ শিকিব লাগিব কোনোবাই যদি কাৰেক্ট টেষ্ট মুখস্থ কৰে নেৰেশ্যন মুখস্থ কৰে নহ'ব প্ৰতিটো টেষ্ট তুমি কাৰেক্ট টেষ্টৰ শুদ্ধ উত্তৰ লিখিবলৈ হ'লে প্ৰতিটো টেষ্ট তুমি শিকিব লাগিব প্ৰেজেণ্ট ইনডিফিনিট প্ৰেজেণ্ট কণ্টিনিউৱাছ ষ্ট্ৰাকচাৰ এইবোৰ শিকিব লাগিব প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ এডভাৰ্ব কি এটা চেণ্টেন্স প্ৰেজেণ্ট ইনডিফিনিট টেন্সত কেতিয়া হয় এইখিনি তুমি শিকিব লাগিব এই গোটেইখিনি ষ্টেপ বাই ষ্টেপ ধুনীয়াকৈ আমাৰ ষ্টাডি লিডছ একাডেমীত তোমালোকে পাবা নেক্সট আহিব তোমালোকৰ চোৱা ছেকশ্যন ডিত তোমালোকৰ হেৰি আছে টোটেল টেক্সট বুক তোমালোকৰ 2খন আছে মই প্ৰথমতে কৈছিলোঁ টেক্সট বুক 2খন আছে এখন হৈছে তোমালোকৰ ফ্লেমিংগো আৰু আন এখন হৈছে বিষ্টাছ চ' ফ্লেমিংগোৰ পৰা তোমালোকৰ 30 মাৰ্কছ আহিব মানে দুয়োখন কিতাপ মিলাই তোমালোকৰ 45 ফ্লেমিংগোৰ বিষ্টাছ মিলাই হ'ব তোমালোকৰ 45 ফ্লেমিংগোৰ পৰা তোমালোকৰ আহিব 30 মাৰ্কছ ফ্লেমিংগোত প্ৰ'জ ছেকশ্যন চ' প্ৰ'জ ছেকশ্যন চাইলোঁ প্ৰ'জৰ পৰা আহিব 20 মাৰ্কছ মানে 5টা প্ৰ'জ আছে চ' প্ৰ'জ কেইটা হৈছে দ্য লাষ্ট লেছন লষ্ট স্প্ৰিং ইণ্ডিগো গোয়িং প্লেচেছ মেমৰিজ অফ টুটা চাহিব এই 5টা প্ৰ'জৰ পৰা আহিব 20 মাৰ্কছ ইয়াৰ কুৱেশ্যন পেটাৰ্ণটো মই তোমালোকক সংক্ষেপে কৈ দিওঁ এই 5টা প্ৰ'জ মানে 1 মাৰ্কৰ 5টা কুৱেশ্যন 2 মাৰ্কছৰ 5টা কুৱেশ্যন কিমান হৈ গ'ল 15 হৈ গ'ল আৰু 5 মাৰ্কৰ এটা মানে অপশ্যন থাকিব পৰীক্ষাত তোমালোকৰ 1 মাৰ্কৰ 7টা 8টা আহিব তোমালোকে এনি 5 লিখিব লাগে ঠিক তেনেদৰে 2 মাৰ্কছৰো 7টা 8টা আহিব তোমালোকে এনি 5 লিখিব লাগে আৰু 5 মাৰ্কছৰ 3টা কুৱেশ্যন আহিব তোমালোকে এটা লিখিব লাগে আৰু আমি তোমালোকক মাত্ৰ 2টা 5 মাৰ্কছৰ লং কুৱেশ্যন দিম প্ৰতি বছৰ মই 2টা লং কুৱেশ্যন দিওঁ 2টাৰ পৰা মানে 2টা আহে বা এটা আহে মানে কমন থাকিবই 100% যোৱা বছৰ যিটো দিছিলোঁ আহি গৈছে গতিকে 5 মাৰ্কছৰখিনি চিন্তা কৰিব নালাগে জাষ্ট তোমালোকে 1 মাৰ্কছ 2 মাৰ্কছ এইখিনি ভালদৰে শিকিব লাগিব প্ৰতিটো চেপ্টাৰ তুমি শিকিব লাগিব প্ৰতিটো চেপ্টাৰ জাষ্ট মুখস্থ কৰি নহ'ব দ্য লাষ্ট লেছনৰ ভিতৰত কি আছে লষ্ট স্প্ৰিঙৰ ভিতৰত কি আছে এইখিনি শিকিব লাগিব চ' এইখিনি মই তোমালোকক সংক্ষেপে কৈ দিলোঁ আকৌ ফ্লেমিংগত পয়েট্ৰি ছেকশ্যন কবিতা অংশৰ পৰা 4টা কবিতা আছে এটা হৈছে মাই মাদাৰ এট 66 ইয়াৰ পিছত আ থিং অফ বিউটি ইয়াৰ পিছত কিপিং কোৱাইট আৰু ৰাটছাইট ষ্টেণ্ড এই 4টা কবিতাৰ পৰা তোমালোকৰ আহিব 10 মাৰ্কছ ঠিক আছে 4টা কবিতাৰ পৰা আহিব 10 মাৰ্কছ টোটেল হৈ গ'ল ফ্লেমিংগৰ 30 মাৰ্কছ হৈ গ'ল
মানে এখন টেক্সট বুক নেক্সট আমাৰ আৰু এখন টেক্সট বুক আছে যিখনৰ নাম হৈছে বিষ্টাছ বিষ্টাছৰ পৰা তোমালোকৰ টোটেল 5টা চেপ্টাৰ আছে প্ৰথম চেপ্টাৰটো হৈছে দ্য টাইগাৰ কিং ইয়াৰ পিছত মেমৰিজ অফ চাইল্ডহুড ইয়াৰ পিছত অন দ্য ফেচ অফ ইট দ্য এনিমি মাঘ বিহু আৰু মাঘৰ দমাহী এই 5টা চেপ্টাৰৰ পৰা তোমালোকৰ আহিব 15 মানে 15 নম্বৰ আহিব কুৱেশ্যন পেটাৰ্ণটো হৈছে বিষ্টাছৰ পৰা তোমালোকৰ 7 মাৰ্কৰ 3টা কুৱেশ্যন আহিব লং কুৱেশ্যন 3টা কুৱেশ্যন আহিব যিকোনো এটা লিখিব লাগে আৰু 2 মাৰ্কছৰ তোমালোকৰ 5টা বা 6টা থাকিব তোমালোকে যিকোনো 3টা লিখিব লাগে ঠিক আছে আৰু 2 মাৰ্কছৰ 4টা লিখিব লাগে 4টা 8 মাৰ্ক আৰু 7 মাৰ্কৰ এটা আছে 15 মাৰ্ক হৈ গ'ল সো আশা কৰোঁ নিশ্চয় তোমালোকে সিলেবাসখিনি বুজি পাইছা কেইবজে তোমালোকে পঢ়িব লাগিব